তুমিয়ে নি মেকআপ আৰ্টিষ্ট? অ ইয়েছ এইবোৰ মেকআপ কৰিবলৈ তুমি কিতাপে চিতাপে উঠাই দিলা নি? আমি যাব সময় দেই জগন্নাথ মুখতে থাকিব লাগিব দেই কোনটো ঘৰত চেনেল জ্বলিয়ে ঠিক নাই এই ৰ'বা ধুনীয়া লাগিছে তুমি ভয় খোৱা নাথাকিবা আকৌ মোৰ ছোৱালীজনী কি বনাই পেলালে? কাইলৈ বিয়া পালেহিয়ে নহয় কিনো পিন্ধি যাম জানো কটা এইবোৰ মাজনীয়ে কাপোৰ এযোৰ লৈ নিদিয়ে নহয় লগৰবোৰ ইমান ধুনীয়া ধুনীয়াকৈ আহিব মোৰ ভাগৰ পাৰা এটাও নাই সেই জেঠাই আহিছিলে তেতিয়া ছোৱালীজনীৰ পাৰাটো মনে মনে থৈ দিলোঁ আৰু সেইটোৱে আছে এইজনীয়ে ফোন কৰিলেইচোন হেল্ল' অঁ কি কৰিছ পাৰ্লাৰত আছো অঁ তহঁতি ফেচিয়েল কৰিছ মানে ফেচিয়েল কৰিছো আকৌ বিয়া কাৰণে গোটেইকেইজনীয়ে কৰিছেনে তহঁতি অঁ অঁ মই কৰিলোঁ কালি মই ফেচিয়েল কালিয়ে কৰি আহিলোঁ দুদিনৰ আগতে কৰি থৈছোঁ আকৌ স্কিনটো নহ'লে অকণ হেৰি লাগিব যে অঁ অঁ তহঁতি কি কি পিন্ধি আহিবি কাইলৈ অঁ মই পাটৰ কাপোৰ এযোৰ লৈ থৈছে মায়ে সেইযোৰকে পিন্ধি যাম আৰু তাই বিয়ালৈ বুলিয়ে লৈছোঁ অঁ ময়ো মাতি থৈছোঁ মেকআপ আৰ্টিষ্ট অঁ তহঁতিও মাতি থৈছ নি অঁ ময়ো মাতি থৈছোঁ আহিব কাইলৈ অঁ কাইলৈ ওলাবি তেতিয়াহ'লে লগ পাম তহঁতক সিহঁতি চবেই মেকআপ আৰ্টিষ্ট মাতিছে মইহে থাকিলোঁ আৰু মই যদি নেমাতো এতিয়া মই ধৰাই পৰিম থাকি দিয়াহে হ'ব আৰু মই মাক কওঁগৈ দেই মই মেকআপ আৰ্টিষ্ট মাতিবই লাগিব চাওঁ মই কওঁগৈ অ' মামা কাইলৈ মোক 10,000 লাগিব মই মেকআপ আৰ্টিষ্ট মাতিছোঁ অ' মা কি মামাই যে দৰ্জাটো সোমালে নি? আইঅ দৰ্জাটোৰ কাৰণে যে কিমান কষ্ট কৰিলো কলে যে যাব লগা হ'ল এতিয়া তেওঁ দৰ্জাটো সোমালে মই বহুত কেইটা বস্তু আনিব পাৰিম দেই ঘৰ আইঅ তোমাক মই ক'বলৈ পোৱা নাই মোক মামাই 10,000 সোমোৱা নাই কাইলৈ মোৰ লগৰজনী বিয়া আছে মোক 10,000 লাগিব মেকআপ আৰ্টিষ্ট মাতিছোঁ মই কি মেকআপ কৰিলে 10,000 লাগে? লাগিব মোৰ লগৰ গোটেইকেইজনীয়ে কৈছে মোক লাগিবই মই কি এনেকৈ জানি মোৰ কাপোৰ এযোৰ নাই তেহেঁতক এনেই ফুটনি মাৰিছোঁ মই যি টি আছে বুলি সেই জেঠাই ছোৱালীজনীৰ পৰা মনে মনে চুৰ কৰি থোৱা পাৰ্লাৰটোহে আছে আনিবলৈ একোৱেই নাই কিমান দিন হ'ল 10,000ৰ 10 টকা এটা দেখি পোৱা নাই মেকআপ কৰিবলৈ 10,000 টকা লাগে নালাগে মই কলৈকো যাবলৈকে নাপাওঁ মোৰ কাপোৰ কানি নাই লগৰবোৰ ইমান ধুনীয়াকৈ আহে মই বেয়া বেয়াকৈ যাওঁ সদায় নালাগে মই ধুনীয়াকৈ সজাই দিম আগৰ দিনত আমি ইমান ধুনীয়াকৈ সাজি কাচি ঘৰতে সেই চুনো পাউডাৰ নেকি তাৰে অকণমান সানি মেলি যাওঁ কিমান ধুনীয়া লাগে আজিকালি নহয় নহয় আজিকালি ধুনীয়া ধুনীয়াকৈ যায় মেকআপ আৰ্টিষ্ট মাতে এনেকৈ নাযায় তোমালোকৰ দিনলৈকে চুনো পাউডাৰ সানি পেলাই 10,000ত ঘৰৰ কিমান কেইটা বস্তু পালো যে মচুৰ দাইলে মিঠাতেলে এবছৰলে গোটাই থব পাৰিলোহেঁতেন তাইক আকৌ একেদিনাখনে 10,000 টকা লাগে মেকআপ কৰিবলৈ মই এইবোৰ ক'ব না মই কাইলৈ মেকআপ আৰ্টিষ্ট 8টা বজাত মাতি থৈছোঁ মোক লাগিবই তুমি ক'বা দিয়ে ক'ব না মই লাজ পাবলৈ নাই হ'লে মই মাতি থৈছোঁ যা যি কৰ কৰি থাকিবি মই 10,000ত 10 টকাও দিব নোৱাৰো লাগিবই The next day. ইছ ইমান ৰ'দত ৰৈ আছোঁ ড্ৰাইভাৰটো অহাই নাই কেতিয়া আহি পাবহি জানো সেইটোকে আজি এছিষ্টেণ্ট বনাই লৈ যাব লাগিব ফাৰ্ষ্ট মেকআপ কৰিছোঁ কি বা হয় পইচা জহত যে কি কৰিবলগীয়া হৈছে এইটো আহিয়ে পোৱাহি নাই নহয় সৈয়া আহিছে হপায় আপুনি ৰৈ আছে ৰৈ আছোঁ আকৌ ইমান গৰমখনত ৰখাই থৈ দিছা ইমান দেৰি লাগেনে হ'ব উঠক এতিয়া কথা পাতিব নালাগে এই কথা এটা হ'ল আজি তুমি মোৰ এছিষ্টেণ্ট হ'ব লাগিব আকৌ মই মেকআপ কৰিবলৈ যাওঁ দেখিছাই নহয় আপুনি জানে জানো কৰিব জানো আৰু অলপ চলপ এইবোৰ লোকক দেখি কিন্তু আজি ফাৰ্ষ্ট কৰিম উঠক তুমি জানা নহয় অলপ চলপ মই মাইকী গৰু মতা গৰু কৰি পেলাম আমি গৰুক নকৰোঁ নহয় মাইকী মানুহকহে কৰিম কিবা মই সেইটোকে বুজাইছোঁ আপুনি উঠকচোন তুমি মোক শিকাব লাগিব আকৌ মই ভালকৈ নাজানো আকৌ ব'লা উঠক বস্তু এটা লৈ দিয়া আকৌ তুমি আজি এছিষ্টেণ্ট হৈ আহিছে গম নোপোৱা নেকি হ'ব দিয়া আজি ফাৰ্ষ্ট আহিছোঁ আজি পইচা পালেহে মই কৰিব লাগিব বেগ চেগ বজাৰ হেল্ল' ক'ত আছা বাৰু তুমি মই এইখিনি পাইছিলোঁহে মানে তোমাৰ লোকেশ্যনটো যে দিছিলা এই হালধীয়া ৰঙৰ ঘৰটো যে ঠিক আছে সেইখিনিতে ৰৈছোঁ তুমি ওলাই আহা পালেহি হ'বলা যাওঁচোন পালেহি হ'বলা আপুনি বুলি নক'বা পাই মই তোমাৰ লগৰে কম চাগে হ'ব আহক ৰাস্তা আহোঁতে কিবা সুবিধা হৈছিলে নেকি নাই হোৱা এয়া মোৰ ড্ৰাইভাৰ আছেই নহয় আহক মই ৰৈয়ে আছোঁ 7টা বাজিলেই পাই ব'লা তুমি কাপোৰ পিন্ধিয়ে আছা নি মই এইযোৰ পিন্ধিয়ে দিছিলোঁ কাপোৰযোৰ অলপ ভাল পিন্ধিব লাগিছিলে বিয়ালৈ যোৱা কথা আৰু মোৰ মেকআপটো আকৌ মিলিবও লাগিব নহয়
এইযোৰ মায়ে বেছি দিন হোৱাই নাই লৈছিলে মই কালাৰটো কাৰণে এইটো ভাল লাগে সেইটো কাৰণে এইযোৰকে পিন্ধিছিলোঁ হ'ব আৰু দিয়া এতিয়া বহক ইয়াতে বহক আমাৰ মানে ভিতৰত কাৰেণ্টটো গ'ল এন্ধাৰ হ'লে আকৌ মেকআপটো বেয়া হ'ব নহয় ইয়াতে বহক হ'ব খালি বৰ গৰম আছিলে বাৰু হ'ব দিয়া এতিয়া উপায় নাই নহয় হ'ব মই বাৰু কাৰেণ্টটো আহিলে ফেনখন লগাই দিম বাৰু পিছে চাহ পাম নে কফি পাম এই চাহ কফি খাব ৰ'ব আহি পাইছেহিয়ে মই মেকআপটো আগধৰি কৰি লওঁ এই পেটটোলৈও চাব ৰ'বা চাহ মই আগধৰি মেকআপটো কৰি লওঁ ৰ'ব ইয়াতো কিমানত মাৰিলেনো কি ৰ'বা মেকআপ কৰাই নাই ঠিকাৰ কথা সুধিলাই নে পাইছো আৰু কিবা এটা মই আকৌ ড্ৰাইভাৰ আছিলে তাৰপৰা মই এছিষ্টেণ্ট কৰিব পেলালো মোক ডাবুল পইচা লাগিব এই পইচা পাই লওঁচোন ৰ'বা প্ৰথমতে তোমাক ডাবুল দিবলৈ যিকেইটাহে পাম আকৌ ছোৱালীটো ভাল লাগিছে মই লৈ যাম দেই তুমি ইয়াত আহি মাৰ নোখোৱাবা আকৌ মোক যে লৈ যাম এইটো দিবহে মাকে চাগে মামা কি হ'ল মেকআপ আৰ্টিষ্ট আহিলে মই মেকআপ কৰোঁ তোমাকতো মই কালিয়ে কৈ দিছোঁ এতিয়া পইচা নাই বুলি নক'বা কিহৰ মেকআপ কৰক সেই সোপা ধুই দিলে গুচিয়ে যাব মই কৰোঁ গৈ চবেই কৰিব লগত নকৰিম নে কিবা কিলাকুটিটো মাৰি দি ইফালে আঁতৰ হওক যা কৰোঁ পইচা কোনজনীনো ভৰি মাৰি আহিছে চাই লওঁগে ৰ ইমান দেৰি কৰিছে তেতিয়াৰ পৰা ৰখাই থৈ দিছে আগফালেকে ভাল সন্মান নাইকিয়া বুলি ভাবিছে নি বাৰু গৰমখনত ৰখাই থৈ দিছে কেতিয়া আহিব জানো এইটো টোপনিয়ে গ'ল হপায় টোপনিয়ে গ'ল নি তোমাৰ চাহ কফি পাম নে মেকআপেই কৰা নাই ৰ'বা চাহ খোৱাই নে ঠিকেই নাই এইকেইটা বহিছে চা চশমা একেবাৰে মূৰে চকুৰে সমান হৈ আছে আৰু এইটো গলেই নি একেবাৰে ভৰি চৰি তুলি বহিলে যে তুমি একেবাৰে ভৰি চৰি তুলি বহিলা যে তুমিয়ে নি মেকআপ আৰ্টিষ্ট য়েছ দাম চাম্বা পাছত পাতিম এইবোৰ মেকআপ কৰিবলৈ তুমি কিতাপে চিতাপে উঠাই দিলা নি এই সেইবোৰ কিতাপ নহয় দেই বহুত দামী দামী বস্তু থৈ দিয়ক বেয়া হ'লে মোৰ বহুত লছ হ'ব পায় কিনো পিটিকি চাই আছে আপুনি নুচো বাৰু এতিয়া সেই নহয় দামটো কিমান হ'ব 10,000 আমাকচোন এজনীয়ে 10,000 বুলি কৈছিলে 10,000টো কম লাগিছে তুমি চাগে এইজনী মোৰ পাছকে পইচা মাৰিবলৈ 10,000 বুলি ক'লে হ'ব বাৰু দে কিনো কৰে চাওঁচোন যাওঁ হ'ল পাই মই মুখখন ফেচ ৱাছ কৰি ইমান দেৰি কৰিব লাগে নে তুমি বহুত দেৰি লাগে মেকআপ কৰোঁতে ব'লা এনেও দেৰিয়ে হৈছে ব'লা আগফালেকে ব'লক তাতে বহোগৈ তাত পোহৰো হ'ব ব'লা চকীখন লৈ গৈছোঁ ব'লক মই আকৌ ভিতৰতহে কৰিব পাৰোঁ হ'ব আৰু দিয়া উপায়টো নাই আমাৰ লাইটৰ পোহৰটো কম মানে সেইকাৰণে বাহিৰতে কৰিব ব'লক মই চকীখন লৈ আনো হ'ব বাৰু ব'লা আপোনালোকে বস্তুবোৰ ভাল আনিছে নহয় মই আকৌ লতাচৰহে ঘঁহি এই হ'ব তুমি কোৱা আমি এনেও ভাল বস্তুৱে লগাওঁ কিহৰ প্ৰডাক্ট লগাব বাৰু দেখিবা নহয় মেকআপ এনেও ভালেই হ'ব তুমি চাই থাকিবা হ'ব কৰক বেয়া নকৰিব তুমি বাৰু এতিয়া তলে মোক কৰাচোন বাৰু মই কৰিব লাগে নহয় দেৰিয়ে হৈছে চিষ্টেম ক'ত গ'লগা এইটো আমি বিপদহে হ'ল পঢ়ি আছে যে তোমাক মই এছিষ্টেণ্টহে আনিছোঁ ছোৱালী চাবলৈ আনিছিলোঁ নি নাই মই কোনফালৰ পৰা মেকআপ হ'ব তুমি এইটো ধৰা অকণমান শিকাই দিবা মই নাজানোৱেই নহয় আজি বচাবা ফাৰ্ষ্ট মেকআপ কৰিবলৈ আহিছোঁ কি হয় ঠিক নাই মাৰ খাই যাওঁ নে এছিষ্টেণ্টো যিডাল আনিলোঁ একোকে নাজানে তুমিনো কি সেইবোৰ বস্তু পিটিকি মোহাৰি আছা কি কৰিব লাগে অকণমান শিকাই দিয়া আকৌ জানো বুলি কৈছিলা নহয় মই ফাৰ্ষ্টত কি সানিব লাগে নাজানোৱেই আপুনি মানে নাজানে যদি আহিছিলে ন কেলে হ'ব অলপ চলপ জানো নহয় পইচাৰ যিহে অভাৱ হৈছে একো নাজানে যদি গোবৰ চোবৰ মাৰি দিয়ক মুখত গোবৰ সানিব পাৰে নি তেন্তে এইটো পৰা আৰম্ভণি কৰি দিয়ক কি গম নাপাওঁ এইটো পৰা আৰম্ভণি কৰোঁ কৃষ্ণ প্ৰভু বচাবা প্ৰথম বাইদেউ এইটোহে মাৰি এই ৰূপা হওক চাওঁ কি সানিছে চাওঁ এই তুমি চকু মুদি থাকা মই ভাল বস্তুৱে সানিছোঁ তুমি দেখি মানে কিমান ধুনীয়া লাগিব তোমাক বেয়া নকৰিব আকৌ দেই তুমি কি মুখতে ভুল ভুলাই আছা ধুনীয়া লাগিব চিন্তা নকৰিবা তোমাক বৰ ধুনীয়া লাগিব এই দিয়া এতিয়া কি সানিব লাগিব এতিয়া কি সানিব লাগিব এইটোকে আছি দিয়কচোন কি হয় দেখা বেয়া হৈ যাব নি আকৌ তেন্তে এটা আমি একেবাৰে খোৱাৰ পিছতহে মোবাইল দিওঁ কালি সমানে পাইছা এইটোৱে যে অকল মোৰ ছোৱালীজনীকে যে চাই আছে ভাইটি মেকআপ কৰিছা নে তাইলে চাই আছা অথনিৰ পৰা চাইহে আছো একেবাৰে একদম ধুনীয়া ছোৱালী দেখি ৰ'বই পৰা নাই মই চাবই পৰা নাই নহয়
আপুনি কি কৰি আছে পিটিকি মোহাৰি আছে যে গোটেই এইবোৰ কি লগাইছে বাৰু এই মই ভাল বস্তুৱে লগাইছো আপুনি যাওকচোন বেয়া কৰি নিদিব ছোৱালীজনী কিবাহে কৰিব নি ধুনীয়া লাগিব চাবচোন বৰ ধুনীয়া লাগিব দৰা লাগি আহিব আপোনাৰ ছোৱালী নাজানো আৰু দেই হলেহে গম পাম আৰু কি হ'ব ঠিক নাই দেই আজি আপুনিনো কি তেলেকে চাইছে এনেও আপোনাৰ ছোৱালী ধুনীয়াই লাগিছে খালি পে'মেণ্টটো আৰু সময়মতে দিলেই হ'ল জানো পাই ইমান দেৰি লাগিছে বিয়ালে চব মানুহ গৈ শেষে হ'বগে এতিয়া মেকআপ কৰি হোৱাই নাই জানো নহ'লে এইবোৰ ভাল দেখা নাই কি হ'ল এইটোৱে অহা বুলি অকল চাহকে কৈ আছে অ ৰ চাহ এবাতি আনি দিওঁগে তোক এইবোৰ ল'ৰা আকৌ পাউডাৰটো দিয়া তুমি অকল ছোৱালী ধান্দা নাথাকিবা আজি মাৰি খানে গালি এখন ঠিক নাই মই তোমাৰ হেয়াৰটো বনাই লৈছো তাৰপিছত লিপষ্টিক আৰু কাজলটো দিলে হৈ যাব কৰক সোনকালে কৰক ধুনীয়া লাগিছে তুমি চিন্তা নকৰিবা আছে আৰু এইবোৰ একো বনাবই নাজানো কিনো কৰিম জানো এই তুমি কিনো কৰি আছা মই কৰিছো নহয় ছোৱালীজনীক চাইছো খালি মই তোমাক আজিৰ পৰা নানো দেই এইটো হেয়াৰটো হ'ব আৰু এনেকৈ থৈ দিম এই হেয়াৰটো মই ভাল লাগিছে আৰু কি হেয়াৰ নামটো এই তুমি সেইবোৰ বাদ নাম চাম মই চিনি নাপাওঁ ধুনীয়া লাগিছে বাৰু তোমাৰ এইটো বেয়া লগা নাই তোমাক মই এচিছে মাতিছিলো যোগাৰ দিবলৈ তুমিনো ক'ত থাকাগে হৈছে আৰু তুমি পিটিকি নাথাকিবা ৰ'বা মই ধুনীয়াকৈ মেকআপটো কৰিছোঁ আমি যাব সময় যাব নাম কথা চেনেল জ্বলি আছে এই ৰ'বা ধুনীয়া লাগিছে তুমি ঘৰত খোৱা নাথাকিবা আকৌ পে'মেণ্টটো লৈ লওঁ ৰ'বা তাৰপিছতে যাম পে'মেণ্টটো ল'ব লাগিব নহয় ইমান কষ্ট কি এনেই কৰিছোঁ নি আৰু তোমাৰ মেকআপটো হ'লগৈ বৰ ধুনীয়া লাগি আছে চাই লওঁচোন দিয়ক দিয়া মই সন্ধিয়া চাই লওঁ ৰ'বা আহি ফটো শ্বুটটো কৰি লওঁ আকৌ তাৰপিছত পাছত মাৰিবা দিয়া চাই লওঁ মই তুমি ফটো পষ্ট কেইটামান দিবা মই আকৌ হোৱাটছআপত দিব লাগিব নহয় ইনষ্টাগ্ৰামত দিব লাগিব মই তোমালৈ টেগ কৰি দিম বাৰু এই ফটো চটো পাছত মাৰিব মই চাই লওঁচোন দিয়ক একদম মোক চাগে বৰ ধুনীয়া লাগিছে মোৰ ধুনীয়া লাগিছে ৰ'বা ক'ব নোৱাৰে হৈছে নালাগে নেকি তুমি এনেকৈ বিয়ালৈ যাব চাই লওঁচোন দিয়া মই চাৰিআলি হ'লে আহোঁ দে কি মেকআপ কৰিলে মোৰ মানুহ এনে গোটেই ধৰিবই পোৱা নাই আপুনি নাজানে আগতে নকৰিলে কি বৰ ধুনীয়া লাগিছে বৰ ধুনীয়া লাগিছে মোৰ গোটেই ধৰিবই পোৱা নাই এই ধুনীয়া লাগিছে এইটো কি লাগে আমাৰ চাইচোন মোৰ কি কৰিলে এটাই ধুনীয়া লাগিছে তুমি ক'ত গ'লা আহা আকৌ তুমিও আছিলা নহয় মোক ৰচোন কিহৰ মেকআপ কৰিলে পে'মেণ্টটো দিব লাগিছিল পে'মেণ্টটো লাগে পে'মেণ্টটো আনি এতিয়া পে'মেণ্টটো আনিব আমি তেতিয়া তুমি চাইকেলখন উলিয়াই থবা আমি দুইটা পলাব লাগিব এই ৰ'বাও দিম নহয় তোমাক 50% দিমেই আৰু মোবাইলটো মাৰি দিলো এইবোৰ নকৰিবা তুমি কিনো কৰিলে জানো ভূতৰ ৰকম বনাই দিলে এইজনী আমাক ক'ত সোমালে এইজনী ভূত নে কি সোমালে তোমাৰ ছোৱালী কি মোৰ ছোৱালীজনী কি বনাই পেলালে একজনে মোৰ মাকো বেমাৰীহে কৰিলে সিহঁতক আজি মোক মেকআপ আজি মোক মেকআপ কৰি পেলাই মোক বেমাৰীহে কৰিলে আজি তহঁতক কিহৰ পে'মেণ্ট লাগে কিহৰ পে'মেণ্ট লাগে তহঁতক মেকআপ পে'মেণ্টটো দিব লাগে